নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক নিয়োগ আসাম চেনেললৈ স্বাগতম জনাইছো আমি এই চেনেলটোত অসমৰ সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ আপোনালোকৰ মাজলৈ আগবঢ়াই যাম সকলোবিলাক খবৰ আগলৈ এনেদৰে পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক বলক আমি আজি ভিডিঅ'টি চাই লওঁ চাওক আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো চাওক আপোনালোকে যেহেতু আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেড 4 লেভেলত যিসকল কেণ্ডিডেটে পাছ কৰিলে তেওঁলোকে কি ডকুমেন্ট গোটাই থব লাগিব কি ডকুমেন্ট তেওঁলোকে চাই থব লাগিব তাৰ বিষয়ে আমি আজি আলোচনা কৰিম তেনেহলে বলক আমি আজি ভিডিঅ'টি আৰম্ভ কৰো চাওক আপোনালোকে যেহেতু ৰিটেন পাস কৰিলে আৰু ৰিটেন পাসৰ আপোনালোকে যেটো পিডিএফ উলিয়াই থব পাৰে আৰু চাওক আপোনালোকৰ যেহেতু proof of date of birth আপোনালোকে এপ্লাই কৰোতে যিখিনি বিচাৰিছিলে সেইখিনি ডকুমেন্ট যেহেতু বিচাৰিছে আৰু চাওক ডেট অফ বাৰ্থৰ প্ৰমাণ হিচাপে আপোনালোকে 10 স্ট্যান্ডাৰ্ড সাৰ্টিফিকেট বা বাৰ্থ সাৰ্টিফিকেট আপোনালোকে গোটাই থব লাগিব বা আপোনালোকে মেট্ৰিকৰ যদি আপোনালোকে মেট্ৰিক পাস হয় তেতিয়া আপোনালোকে মেট্ৰিকৰ এডমিটটো দিব লাগিব আৰু যদি আপোনালোকে 8 পাস হয় তেনেহলে আপোনালোকে বাৰ্থ সাৰ্টিফিকেট দিব পাৰে আৰু সব proof of identity হিচাপে সক আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড বা পাসপোৰ্ট হিচাপে আপোনালোকে যিকোনো এটা নথি আপোনালোকে গোটাই থব আৰু সব proof of residence আপোনালোকে PRC খন গোটাই থব লাগিব আৰু সক আৰু যেহেতু আপোনালোকে আবেদন কৰোতে যিখিনি ডকুমেন্ট আপলোড কৰিছিলে সেই গোটেই ডকুমেন্টখিনি বিচাৰিছে আৰু সক আপোনালোকে যদি 8 পাছলৈকে পঢ়িছে আপোনালোকে 8 পাস কৰি আপোনালোকে 8 পাস পদটোৰ কাৰণে সিলেক্ট হৈছে প্ৰথম লেভেলত যদি ৰিটেন টেষ্ট পাস কৰে তেনেহলে আপোনালোকে 8 পাসৰ মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে জেৰক্স কৰি গোটাই থক বা আপোনালোকে যদি 10 পাস লেভেললৈকে এপ্লাই কৰিছে তেনেহলে আপোনালোকে এই 10 পাসৰ এডমিট মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে জেৰক্স কৰি থক আৰু যদি আপুনি সক 12 পাস কৰি এই পদটোৰ কাৰণে আবেদন কৰিছে তেনেহলে আপুনি 12 পাসৰ মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে আপলোড কৰি আপোনালোকে আবেদন কৰোতে যদি দিছিলে তেনেহলে আপুনি এই মাৰ্কশিট সাৰ্টিফিকেট আপোনালোকে গোটাই থক আৰু সক 6 নম্বৰ আপোনালোকক সক কাৰ্ড সাৰ্টিফিকেটখন লাগিবই আপোনালোকে কাৰ্ড সাৰ্টিফিকেটখনো গোটাই থক আৰু সক আপোনালোকে আবেদন কৰোতে যেহেতু এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট দিব লাগিছিলে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট দিছিলে তেনে ক্ষেত্ৰত আপোনালোকে এতিয়া এই নেক্সট লেভেল টেষ্টৰ কাৰণে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন গোটাই থক আৰু সক আপোনালোক সেলফ ডিক্লেৰেচন ফৰ্মখন বিচাৰিব পাৰে আৰু সক সেলফ ডিক্লেৰেচন ফৰ্মখন এনে ধৰণৰ হয় সক এনে ধৰণে আপোনালোকে লিখিব লাগে যে আপোনালোকে কি পোষ্টৰ কাৰণে আবেদন কৰিছিলে বা আপোনালোকে বিয়া পাতিলে নে নাই পতা আপোনালোকৰ পৰিয়াল কি তেনে নিজৰ সেলফ ডিক্লেৰেচন ফৰ্মখন বিচাৰিব পাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই ফৰ্মখন ফিলআপ কৰি লৈ যাব পাৰে তেনেহলে বন্ধু বান্ধৱীসকল আপোনালোকে যেহেতু নেক্সট লেভেল টেষ্টৰ কাৰণে গ্ৰেড 4 আৰু সিলেক্ট হৈছে তেনেহলে আপোনালোকে এই গোটেই ডকুমেন্টখিনি আপোনালোকে এবাৰ চেক কৰি লৈ যাব তেনেহলে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টি এটোই আছিল আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছো সকলোবিলাক নিয়োগ আৰু শিক্ষা সম্পৰ্কীয় সকলোবিলাক খবৰ আগলৈ পাই থাকিবলৈ নিয়োগ আসাম চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে বেল আইকনটি টিপি দিয়ক আৰু ভিডিঅ'টি লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম